সংবাদ মেল সম্বোধন কৰাৰ আমাৰ উদ্দেশ্যটো প্ৰথমতে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জনাইছোঁ। আমাৰ কোঅৰ্ডিনেশ্যন কমিটি বিটিআৰ ট্ৰাইবেল সংঘৰ ফালৰ পৰা আজি সংবাদ মেল সম্বোধন কৰাৰ কাৰণটো এইটোৱেই হয় যে আমাৰ বিটিআৰ অঞ্চলত যিটো কিছুমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ আছে কিছুদিন আগৰ পৰা, এই সংক্ৰান্তত আমি কিছু কথা ক'বলগীয়া আছে বুলি আমাৰ কোঅৰ্ডিনেশ্যন কমিটি বিটিআৰ ট্ৰাইবেল সংঘৰ ফালৰ পৰা আজি সংবাদ কৰ্মীসকলক আপোনালোকক মাতিছোঁ। আমাৰ লগত আছে কোঅৰ্ডিনেশ্যন কমিটি বিটিআৰ ট্ৰাইবেল সংঘৰ উপাধ্যক্ষ প্ৰিয়নাথ লাহাৰী ডাঙৰীয়া আৰু কোঅৰ্ডিনেশ্যন কমিটি ট্ৰাইবেল সংঘৰ আমাৰ জইণ্ট ছেক্ৰেটাৰী তথা কোকৰাঝাৰ ডিষ্ট্ৰিক্ট ট্ৰাইবেল সংঘৰ সভাপতি অনিল ৱাৰী ডাঙৰীয়া, গোসাইগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি নিবাৰণ বসুমতাৰী ডাঙৰীয়া আৰু কোকৰাঝাৰ জিলা ট্ৰাইবেল সংঘৰ আমাৰ সাধাৰণ সম্পাদক সঞ্জিত বসুমতাৰী ডাঙৰীয়া আছে। কিছুদিন আগতে কোকৰাঝাৰ জিলাৰ মাগুৰমাৰীত সংঘটিত যিটো দুৰ্ভাগ্যজনক ঘটনা, এই সংক্ৰান্তত আমি বিটিআৰ ট্ৰাইবেল সংঘ কোঅৰ্ডিনেশ্যন কমিটিয়ে ক'ব বিচাৰিছোঁ যে গুৰুচৰৰ বদনাম দি কেইজনমান দুষ্কৃতিকাৰীয়ে কোকৰাঝাৰৰ মাগুৰমাৰীৰ যিটো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিলে, তাৰ বাবে আমি বিটিআৰ ট্ৰাইবেল সংঘ কোঅৰ্ডিনেশ্যন কমিটিয়ে গৰিহণা জনাইছোঁ। যিসকল ব্যক্তি এজন মানুহৰ পৰা গৰু তেওঁলোকে কিনি আনিছিলে, গৰু কিনি আনোতে কিছুমান দুষ্কৃতিকাৰীয়ে সন্দেহৰ বশৱৰ্তী হয় তেওঁলোকক অবৈধভাৱে গৰুটো চুৰি কৰি অনা বুলি যেনেধৰণৰ শাৰীৰিক শাস্তি প্ৰদান কৰিছে, যেনেধৰণে নিৰ্মম প্ৰহাৰ কৰিছে গৰু চোৰ বুলি, এই বিচাৰহীন শাস্তি দিয়াটো আমি বিটিআৰ ট্ৰাইবেল সংঘ কোঅৰ্ডিনেশ্যন কমিটিয়ে গৰিহণা জনাইছোঁ। যিসকল গৰুটো কিনি আনিছিলে এজন ব্যক্তিৰ পৰা, তেওঁলোকে যে গৰুটো চুৰি কৰি অনা নাই, এজন ব্যক্তিৰ পৰা তেওঁলোকে কিনি আনিছিলে আৰু গৰুটো কিনাৰ যিটো প্ৰমাণ পত্ৰ আছে আৰু গৰু যাৰ পৰা কিনি আনিছিলে এই মানুহজনৰ লগত কণ্টেক্ট কৰিব বিচাৰিছিলে, যোগাযোগ কৰিব বিচাৰে, এই সকলোবোৰ সুবিধা কোনো ধৰণৰ যোগাযোগ কৰিবলৈ বৈধভাৱে গৰুটো কিনি অনাৰ যিটো প্ৰমাণ, এই প্ৰমাণটো কৰিবলৈ তেওঁলোকে সুবিধা নিদিলে দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে। প্ৰহাৰ কৰি যিটো শাৰীৰিক যিটো অৱস্থা কৰি দিলে, এয়া আমাৰ সমাজৰ বাবে অতিকৈ গৰিহণাৰ যোগ্য। আৰু যি এটা সমাজত বা অঞ্চলত যিহেতু এটা জিলা প্ৰশাসন আছে, আৰক্ষী প্ৰশাসন আছে, জিলা প্ৰশাসন আছে, প্ৰশাসন থকা স্বত্বেও দুই এজন ব্যক্তিয়ে আইন হাতত তুলি লৈ এনেধৰণৰ পুলিচগিৰি কৰাটো অপ্ৰীতিকৰ ঘটনা সংঘটিত নকৰিবলৈ, ভৱিষ্যতৰ সংঘটিত নকৰিবলৈ আমি সকীয়াই দিছোঁ যিসকলে এই কাৰ্য কৰিছে। আৰু প্ৰশাসনে, আমি ভাল পাইছোঁ, প্ৰশাসনে কিছুদিন আগতে যিসকলে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিছে। কিন্তু মেইন কালপ্ৰিট, এই ঘটনা সংঘটিত কৰা যিটো নেকি কৰ্ণায়ক, মেইন মানুহটো এতিয়ালৈকে ধৰিব পৰা নাই। আমি কোকৰাঝাৰ জিলাৰ আৰক্ষী প্ৰশাসনক কোঅৰ্ডিনেশ্যন কমিটি বিটিআৰ ট্ৰাইবেল সংঘৰ ফালৰ পৰা আমি দাবী জনাইছোঁ, এই ঘটনা মাগুৰমাৰী ঘটনাৰ যিটো মূল মানুহ, যিটো সংঘটিত কৰাৰ মেইন যিটো মূল অভিযুক্তক যিকোনো প্ৰকাৰে ধৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে তেওঁলোকক, যাতে আমাৰ অঞ্চলত এনে অপ্ৰীতিকৰ ঘটনা যাতে ভৱিষ্যতত আৰু হ'ব নোৱাৰে, সেইবাবে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু তাৰ বাবে আমি
জিলা প্ৰশাসনক আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ। আৰু এটা কথা আমি দুখ প্ৰকাশ কৰিছে, কোকৰাঝাৰ চহৰতে চান কলেজত যিটো সংঘটিত হৈছে, এইখন কলেজত পঢ়ি থকা হোষ্টেলত থকা এজন ল'ৰা মামৰ নাম চাঞ্চৰাং বসুমতাৰী চাঞ্চৰাং নাৰ্জাৰী নামৰ এজন ল'ৰাটো লগৰীয়াৰ লগত গৌৰাং নদীৰ গা ধুবলৈ গৈ নদীখনৰ পৰা উভতি আহিব পৰা নাই। বাকী লগৰী বোলে হোষ্টেলত ঘূৰি আহিছে, কিন্তু চাঞ্চৰাং নাৰ্জাৰী গা ধোৱা নদীখনৰ পৰা ঘূৰি আহিব পৰা নাই আৰু অৱশেষত তেওঁক মৃত্যু হোৱা বুলি পালে আৰু তেওঁৰ মৃত্যুদেহ নদীখনৰ পৰা উদ্ধাৰ কৰিব পাৰিলে। এই অতিকৈ দুখদায়ক ঘটনা কেনেকৈ হ'ব পাৰিলে, তাৰ বাবে আমি কোঅৰ্ডিনেশ্যন কমিটি বিটিআৰ ট্ৰাইবেল সংঘ খুবেই দুখিত, আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু যিজন ল'ৰা দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল, চাঞ্চৰাং নাৰ্জাৰীৰ পৰিয়ালবৰ্গলৈ আমি কোঅৰ্ডিনেশ্যন কমিটি বিটিআৰ ট্ৰাইবেল সংঘৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু কোকৰাঝাৰ জিলা প্ৰশাসনক, আৰক্ষী প্ৰশাসনক, জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ, যাৰ দ্বাৰাই এই ঘটনাটো নহওক কিয়, যাৰ দ্বাৰা এই হত্যাকাণ্ডটো নহওক কিয়, ছাত্ৰজনৰ যাতে দোষীয়ে অভিযুক্ত যাতে ভালকৈ শাস্তি পাব লাগিব। এনে দুখদায়ক ঘটনা আৰু যাতে ছাত্ৰ সমাজৰ মাজত আৰু হ'ব নোৱাৰে, প্ৰশাসনক ভাল পদক্ষেপ ল'বলৈ আমি দাবী জনাইছোঁ। गोजोनथाव खौरां, बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार। 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव, दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि। बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन। बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स। बेनि अनगायैबो जाय फाइनेन्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन। बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003991187 आव थोंजों फोनांजाब खालामनो हागोन।